নমস্কাৰ বন্ধুসকল, উজ্জ্বল শইকীয়া ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই নতুনকৈ এটা ব্লগ চিৰিজ ষ্টাৰ্ট কৰিছোঁ মোৰ যোনটো চেনেল উজ্জ্বল ক্ৰিয়েশ্যন। তাৰ কাৰণে এটা নতুনকৈ ব্লগ চিৰিজ ষ্টাৰ্ট কৰিছোঁ, য'ত মই ব্লগ বনাম। ডেইলি ব্লগ নহয় বাৰু, মাজে মাজে ব্লগ দি থাকিম, তো আপোনালোকে ছাপোৰ্ট কৰিব। তো এতিয়া আমি বৰ্তমান আহিছোঁ আমাৰ যোনটো আজি বিহু আহি আছে, আজি নহয় মানে বিহু যোনটো আহি আছে মাঘ বিহু, সেইকাৰণে আমি বিহু ঘৰ বনাই আছোঁ। তো তাৰ কাৰণে আমি খৰি যোগাৰ কৰিব আহিছোঁ এইটো বাহনিত। এইটো ট্ৰেইনৰ পাত্ৰী হয়, এইটো চাইডতে এইটো বাহনি আছে। তো এইডাল আমি বাঁহ কাটিছোঁ। এইডাল বাঁহ কিহৰ কামত আহিব? বিহু ঘৰৰ লগাব লাগিব। এইডাল কাটিছোঁ। এইটো বাঁহ কাটি গ'ল, বাঁহ গিৰাই দিলে ঐ, বাঁহ পৰিলে। এইপিনে মই এখন মিট লৈ লৈছোঁ, কাটি দিওঁ নেকি? এনেকুৱাই বাঁহ লাগে আমাক খৰিৰ কাৰণে, আৰু প্লাছ মুঢ়া লাগে। তো ইয়াত এতিয়া ক'ত পাম চাব লাগিব, বিচাৰিব লাগিব। তো চাই থাকক। তো এতিয়া আমাৰ খৰি যোগাৰ কৰিব আহিছোঁ, মেইন কাম খৰি যোগাৰ কৰা। তো তাৰ কাৰণে এইটো মই অস্ত্ৰ আনিছোঁ, এইটো অস্ত্ৰ দিব পাইছে। আৰু এইটো আমাৰ কুকুৰ দুটা দেখিছে, এইটো হ'ল টমি, এইটো হ'ল ৰগী। ৰগী আমাৰ ডাঙৰ হয় আৰু টমি আমাৰ সৰু হয়। টমি বেছি দিনৰ নহয়, কিন্তু ৰগী আমাৰ বুঢ়া ৰগী। তো এতিয়া আমি ইয়াৰ পৰা আমি এতিয়া মুঢ়া উঠাম। চাব কেনেকৈ মুঢ়াটো উঠোৱা যায়। এইটো চবেই নোৱাৰে আকৌ, মুঢ়াটো ফাঁচি থাকে বহুত। মুঢ়াটো এটা টেকনিকত উঠোৱা হয়, চাব কেনেকৈ উঠায়। সি জানে। বস্তা আনিছোঁ, 1 বস্তা মুঢ়া লৈ যাম ইয়াৰ পৰা। এতিয়া পূৰা ৰাতিডাল জুই ধৰিম, ৰাতি পূৰা জুই ফুৱাম। ইয়াত আগতে পূৰা বাঁহ আছিলে, এইটো পূৰা বাঁহেৰে ভৰ্তি, ইয়াত ভৰি দিব জেগা নাই। কিন্তু এতিয়া পূৰা খালী কৰি দিয়ে। এইপিনে চাগে কিবা ফেক্টৰী বহাব সেইকাৰণে, বা ঘৰো বনাব পাৰে ইয়াত, আই ডণ্ট ন'। মুঢ়াটো উঠোৱাটো ইমান সহজ নহয়। চ' আমি ফাৰ্ষ্টে খৰিটো কাটি ল'ব লাগিব। গাইজ, গাঁওখনি কথাটো পচিবল হোৱা নাছিলে, মানে কাটিব পৰা নাছিলে। সেইকাৰণে মই ঘৰৰ পৰা কুঠাৰটো লৈ আহিলোঁ। তো এইখিনিতে উঠাব লাগিব বে, সেইটো মানে বহুত ডাঙৰ কাম, বুজিছে। চাওক এইটো, চাওক কেনেকৈ জেৰাত এইটো ফাঁচি আছে। এইটো আমি এতিয়া উঠাব লাগিব। সেইটো উঠাই পেলাই মই দেখাই আছোঁ আপোনালোকক। তো আমি যোনটো আছিলে তাত সেইটো উঠাব নোৱাৰিলোঁ, সেইটো উঠাটো পচিবল নহ'লে। তো আমি এটা মুঢ়াৰ দম পাই গৈছোঁ, এইটো চাব পাইছে কেনেকৈ ডাঙৰ দম। ইয়াৰ পৰা আমি উঠাই বস্তাত বেৰ লৈ যাম আৰু। তো আমাৰ ইমানতে হৈ যাব। তাত উঠোৱাটোতো পচিবল নহ'লে, তো আমি উঠাবতো নোৱাৰিলোঁ। সেইকাৰণে আপোনালোকে চাই থাকক, ভ্লগটো আগলৈ কণ্টিনিউ কৰি আছোঁ। আবেলি মোৰ গেম আছে, সেইটো আপোনালোকক দেখাই আছোঁ। চাব পাইছে অলমষ্ট ফুল হৈছে আৰু এইটো ভৰাব আছে, পিছত যাওঁ। তো গাইজ, ৱেলকাম টু দ্য নেক্সট ডে। কালিৰ দিনটো গ'ল, আজি নতুন দিন। তো আজি আমি মেটচ খেলিব আহিছোঁ বৰ্তমান। তো ৰাতিপুৱাৰ পৰাতো গোটেই দিনটো দেখাব নোৱাৰিলোঁ। তো এতিয়া আমি মেটচ খেলিব আহিছোঁ। আজি মেটচ আছে, ক্ৰিকেট মেটচ। তো এইটোৱে ফিল্ডটো, তো ছাপ্লাইৰ লগত আজি মেটচ আছে। তো এইটো ফিল্ডতে আজি মেটচ খেলিব আহিছোঁ। তো চাই থাকক মেটচত কি হয়, মই বেটিং কেনেকুৱা কৰোঁ, বলিং কেনেকুৱা কৰোঁ, আপোনালোকক দেখাই আছোঁ। আগলৈ কণ্টিনিউ কৰি আছোঁ, চাই থাকক। এইটো আমাৰ টিম, ইয়াতে মেটচ হ'ব এতিয়া। আমাৰ চাবি কেলা কেইটা ফ'ৰ হ'ব না। আৰু জেগা নাই, এই দূৰত পেলাচোন বলটো। তো গাইজ, আজি ভিডিঅ'টো ভালকৈ আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আহি থকা মোৰ আগৰ ব্লগবোৰ চাবলৈ ৱেইট কৰক। মই ব্লগ দি আছোঁ জলদি। তো যদি ভাল লাগিলে এটা কমেণ্ট কৰিব, প্লাছ লাইক কৰি দিব। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত। বাই বাই।